আজি কিছুদিনৰ পৰা ধৰি মৰঙী বৃহত্তৰ অঞ্চলত এই বনৰীয়া হাতীৰ জাকটোৱে বিভিন্ন সময়ত তাণ্ডৱৰ সৃষ্টি কৰি আহিছে, খেতিপথাৰ বিনষ্ট কৰি আহিছে। আজি আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে আবৰঘাট, চেঁচামুখৰ পৰা ধৰি গাঁও চাপৰি, পাটকটীয়া পথাৰ, ধাননি পথাৰ সকলোতে ধান খাই তহিলং কৰিছে। আজি ৰাতিপুৱাই ধনশী নদীৰ ওপৰত কুঁহিয়াৰ খেতি, সৰিয়হ খেতি এইবিলাক খাই নদী পাৰ হৈ আহি এতিয়া বৰ্তমান পাটকটীয়া ইয়াৰ পকা ৰাস্তাৰ মেইন হাইৱে পাৰ হৈ হাতীজাকটো এইপিনে ধাৱমান হৈছে আৰু বৰ্তমান এই পথাৰত তেওঁলোকে অৱস্থান গ্ৰহণ কৰে আৰু সন্ধিয়া হোৱাৰ লগে লগে এই হাতীজাকটো আকৌ ওলাই আহি গাঁৱৰ বসতি প্ৰধান অঞ্চলবিলাকত তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। বৰ্তমান আজি দুই এদিন দেখিবলৈ পোৱা নাই, মাজে মাজে আহে, দুই এচুক গুলি ফুটাই তেওঁলোক আঁতৰি যায়, কিন্তু ইয়াত ৰাইজৰ যিখিনি সমস্যা তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে। মাত্ৰ বন্দুকৰ গুলি নাই, এটা গুলি আছে, এনেকৈ কৰি পেলাই তেওঁলোক গাই সাৰি পেলাই আঁতৰি গুচি যায়। এতিয়া 39 ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পেলাই তেওঁলোক ধাননি পথাৰৰ মাজতে আছে। জাকটোত 100 জনৰ ওপৰত আছে।